প্ৰথমতে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বহুদিন আমি ভিডিঅ' দিব পৰা নাই বাৰু। আমি সকলো ব্যস্ত হৈ পৰিলোঁ। বৰষা ওৰফে বাবু, তাইও এছাইনমেণ্ট কলেজ এইবিলাকৰ কাৰণে ব্যস্ত হ'ব লগা হ'ল। আৰু লগৰ এজনী বিয়া হৈও গুচি গ'ল, জ্যোতিস্মিতা আপোনালোকে চিনি পাইছিলে। আৰু এতিয়া দীক্ষিতা আৰু ময়ে আছোঁ। বৰষাও পঢ়াত বিজি, তাইৰ পৰীক্ষা আহিল। গতিকে আজ আমাৰ গমেই পাইছে আপোনালোকে ৰাজ্যত কিমান একদম ভয়ানক বানপানীৰ পৰিস্থিতি হৈছে। আৰু আমাৰ গাঁৱতো মানে পথাৰবিলাক বুৰ গৈছে। আজি আমি পথাৰবিলাক চাব আহিছোঁ আৰু ৰাস্তাত পানী উঠি গৈছে। খুৰা কেইজন মানে মাছো মাৰি আছে, দেখাম আপোনালোকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান পানী! আমি আহি আছোঁ পানীৰ মাজেৰে। চাওক এয়া কিমান পানী। ইয়াত খুৰা এজনে মাছ মাৰি আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। আমাৰ আহি আছোঁ ৰাস্তাটোৰে। এইখন মেডিকেল কলেজ চাওক, নলবাৰী মেডিকেল কলেজ। আৰু এয়া চাওক সেই মানুহৰ ঘৰ, দেখিছে চাগে কেনেদৰে পানীৰে বুৰ গৈছে। চাওক মানুহৰ ঘৰ পানীৰে বুৰ গৈছে। ডিউটি শেষ কৰাৰ আগমুহূৰ্তত আপোনালোকক মই টিহুৰ বান পৰিস্থিতি অকণমান দেখাবলৈ বিচাৰিছোঁ। মই কালি টিহুলৈ গৈছিলোঁ, তাত ইমান ভয়ানক বান পৰিস্থিতি, মানে কি ক'ম আৰু। ভগৱানক খাটিছোঁ যাতে সোনকালে এই বান পৰিস্থিতিৰ পৰা সকলোকে উদ্ধাৰ কৰে। সেয়াই আৰু, চাওকচোন ভিডিঅ'টো।
পাৰোঁ আমি দেখালোঁ আপোনালোকেতো দেখিলাকে বৰুণদাবতক কৈছোঁ আৰু ভাবছোঁ আজি যাতে বৰষুণ নেদে নহ'লে একদম অৱস্থা বেয়া আৰু ধৰক মানে ৰাস্তা ঘাট নলবাৰীততো যাবই নোৱাৰি গুৱাহাটীততো অৱস্থা দেখিছে আপোনালোকে একদম অৱস্থা বেয়া আৰু যদি এনেকৈ দিয়ে থাকে তেতিয়াহ'লে এইবিলাক আৰু সম্পূৰ্ণ ৰাস্তা চাস্তা তল যাব আৰু এনেকুৱা আৰু এইবিলাক বেয়া লাগে দিয়কচোন এইবিলাক সেয়াই আৰু তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকক আকৌ নতুন নতুন ভিডিঅ' দিব চেষ্টা কৰিম মানে আচলতে সময়ৰ অভাৱৰ কাৰণে দিয়া হোৱা নাই বাৰু দিম আপোনালোকে আমাক মৰম দি যাব আমি এনেকৈ তেতিয়াহ'লে পুনৰ আকৌ এটা ভিডিঅ'ৰে সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টাটা বাই বাই